আসাম দপন ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰক আৰু নতুন ভিডিঅ'ৰ নোটিফিকেশ্যন পাবলৈ আপোনালোকে বেল আইকনটো অন কৰক আৰু অল নোটিফিকেশ্যনটো অন কৰি সেভ কৰক। যোগ্যতা যি জিলাত নৱোদয় বিদ্যালয় আছে সেই জিলাৰ ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়ত নামভৰ্তিকৰণৰ বাবে পতা বাছনি পৰীক্ষাত বহিব পাৰিব। JNP খোলাৰ পাছত কোনো জিলা বিভাজন হয় তেনেহলে পুৰণি জিলাৰ সীমাৰ ভিতৰত থকা সকলক প্ৰাৰ্থী হিচাপে গণ্য কৰা হ'ব। যদি নতুন জিলাত কোনো JNP খোলা হোৱা নাই, নামভৰ্তি কৰিব বিচৰা প্ৰাৰ্থী 1-5-2006 আগত আৰু 30-4-2010 পিছত জন্মগ্ৰহণ কৰা হ'ব নালাগিব। চতুৰ্থ অনুসূচিত জাতি আৰু জনজাতিকে ধৰি সকলো প্ৰাৰ্থীৰ বাবে প্ৰযোজ্য হ'ব। বাছনি পৰীক্ষাত বহিব খোজা প্ৰাৰ্থীজনে সেই জিলাৰ চৰকাৰী সাহায্যপ্ৰাপ্ত নাইবা অন্য স্বীকৃতিপ্ৰাপ্ত বিদ্যালয়ত শিক্ষাবৰ্ষ 2018-19ত পঞ্চম শ্ৰেণীত পঢ়ি থকা হ'ব লাগিব। উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক পিতৃ-মাতৃসকলে নিম্নলিখিত প্ৰমাণপত্ৰসমূহ দাখিল কৰি ভৰ্তিকৰণৰ সময়ত দাখিল কৰিব লাগিব। নিৰ্ধাৰিত প্ৰপত্ৰ, বাসস্থানৰ প্ৰমাণপত্ৰ, জন্মৰ প্ৰমাণপত্ৰ, নৱোদয় সমিতিৰ বিধি অনুসৰি যোগ্যতা প্ৰমাণপত্ৰ, গ্ৰামাঞ্চলৰ সংৰক্ষণাৰ্থে যিসকল প্ৰাৰ্থীয়ে নামভৰ্তি বিচাৰিছে তেওঁলোকৰ পিতৃ-মাতৃ নিৰ্দিষ্ট গ্ৰামাঞ্চলত অৱস্থিত শিক্ষানুষ্ঠানত পঢ়ি থকা প্ৰমাণপত্ৰ আদি জমা দিব লাগিব। প্ৰয়োজনীয় অন্যান্য তথ্য। বাছনি পৰীক্ষাৰ বিষয়ে পৰীক্ষা কেন্দ্ৰ প্ৰাৰ্থীয়ে প্ৰৱেশ পৰীক্ষাত উল্লেখ কৰা মতে নিৰ্ধাৰিত পৰীক্ষা কেন্দ্ৰত পৰীক্ষা দিব লাগিব। কোনো প্ৰাৰ্থীকে আন কেন্দ্ৰত পৰীক্ষা দিবলৈ দিয়া নহ'ব। পৰীক্ষা কেন্দ্ৰৰ সলনিৰ বাবে কোনো অনুৰোধ ৰক্ষা কৰা নহ'ব। প্ৰাৰ্থীয়ে প্ৰৱেশ পত্ৰসমূহ NPSৰ ৱেবছাইট www.navodaya.gov.in ৰ পৰা ডাউনলোড কৰিব পাৰে। পৰীক্ষাৰ মাধ্যম ৰাজ্য হিচাপে পৰীক্ষাৰ মাধ্যম পতা হৈছে। ইয়াত আমাৰ অসমত দিয়া আছে হিন্দী, ইংৰাজী, অসমীয়া, বড়ো, গাৰো, বেংগলী, মণিপুৰী। বিহাৰত আছে হিন্দী, ইংৰাজী আৰু উৰ্দু। বাছনি পৰীক্ষাৰ প্ৰকাৰৰ পদ্ধতি। বাছনি পৰীক্ষাৰ সময়ত 2 ঘণ্টা পুৱা 11:30 পৰা 1:30 আৰু বস্তুনিষ্ঠ প্ৰশ্ন অবজেক্টিভ থকা প্ৰশ্নবোৰ 3টা ভাগত দিয়া হ'ব। 100 নম্বৰৰ বাবে 100টা প্ৰশ্ন থাকিব। প্ৰতিটো প্ৰশ্নৰ বাবে 1 নম্বৰকৈ থাকিব। প্ৰশ্নসমূহৰ বিভাজন এনেদৰে দেখুৱাইছে। মানসিক দক্ষতামূলক প্ৰশ্ন 50 থাকিব, পাটিগণিত 25 থাকিব, ভাষা জ্ঞান 25, মুঠ 100 নম্বৰ। মানসিক দক্ষতামূলক প্ৰশ্নৰ বাবে 60 মিনিট, পাটিগণিতৰ বাবে 60 মিনিট, ভাষা জ্ঞানৰ বাবে 30 মিনিট, মুঠ সময় 2 ঘণ্টা। উত্তৰ অভিলেখৰ নিয়ম। উত্তৰ লিখিবলৈ বেলেগ বহি দিয়া হ'ব। উত্তৰ কাকতত থকা নিৰ্দিষ্ট ঠাইতে উত্তৰ লিখিব লাগিব। উত্তৰ কাকত হ'ব ইণ্টেলিজেন্স কেৰেক্টাৰ ৰিকগনিশ্যন ICR আৰু অপটিকেল কেৰেক্টাৰ ৰিকগনিশ্যন OCR কাকত। প্ৰাৰ্থীয়ে নিজৰ বল পেন আনিব লাগিব। উত্তৰ পেঞ্চিলেৰে লিখিবলৈ দিয়া নহ'ব। পেন কলা নীলা ৰঙৰ হ'ব লাগিব। প্ৰতিটো প্ৰশ্নৰ বাবে 4টা উত্তৰ দিয়া থাকিব, তাৰ এটাহে শুদ্ধ। প্ৰাৰ্থীয়ে শুদ্ধ উত্তৰটো বাছি শুদ্ধ উত্তৰটোৰ বিপৰীতে থকা নম্বৰটো উত্তৰ পত্ৰত লিখিব লাগিব। অন্য কোনো প্ৰকাশ্য চিন আদি গ্ৰহণযোগ্য নহ'ব। এটা উদাহৰণ দিয়া আছে। যদি 37 নম্বৰ প্ৰশ্নৰ উত্তৰ 3 হয় তেতিয়াহ'লে উত্তৰ কাকতত লিখিব লাগিব 37ৰ ঘৰত থকা 3 বুলি লিখিব লাগিব। এবাৰ লেখা উত্তৰ সলনি কৰিব নোৱাৰিব। ওপৰকৈ অভাৰৰাইটিং, কটাকটি আৰু মুচি দিয়া নহ'ব। বাছনি পৰীক্ষাৰ ধৰণ। প্ৰথম ভাগ মানসিক দক্ষতা পৰীক্ষা। এই অংকত বাক্যহীন প্ৰশ্ন থাকিব। প্ৰশ্নবোৰ চিত্ৰ আৰু সংখ্যাৰে কৰা হ'ব। পৰীক্ষাৰ্থীৰ মৌখিক দক্ষতা প্ৰশ্ন দিয়া হ'ব। প্ৰশ্নপত্ৰৰ এই অংশক 10টা ভাগত ভাগ কৰা হ'ব। প্ৰতিটো ভাগতে 5টাকৈ প্ৰশ্ন থাকিব। প্ৰশ্ন নিৰ্দেশ 1, 4টাকৈ চিত্ৰ দি আছে। তলত এটা প্ৰশ্ন আমাৰ উদাহৰণ হিচাপে দিছে। মিল চিনাক্তকৰণ। তাৰ ভিতৰত 4টা চিত্ৰ দিয়া আছে। তাৰ ভিতৰত 3টা কিবা প্ৰকাৰে দেখাত একেই আৰু এটা বেলেগ। এই বেলেগ চিত্ৰটো বিচাৰি উলিয়াব। ইয়াত 4টা চিত্ৰ দিছে, ইয়াৰে এটা বেলেগ। বেলেগটো ইয়াত বিচাৰি উলিয়াব দিছে। 1 নম্বৰটো হৈছে বেলেগ। দ্বিতীয় ভাগ একেধৰণৰ চিত্ৰ বাছি উলিওৱা।
প্ৰশ্নত হোৱাতে দিয়া উত্তৰ চিত্ৰৰ চাৰিটাৰ এটা বাওহাতে থকা প্ৰশ্নৰ চিত্ৰটোৰ সৈতে মিল থকা বিধৰ সেই বাছি চিনাক্ত কৰা সেইটো বাছি চিনাক্ত কৰা সো একে একে চিত্ৰ বাছি উলিয়াব দিছে ইয়াত প্ৰথমটোৰ লগত এই বাকচৰ ভিতৰত কোনটো মিল খায় ইয়াত শুদ্ধ উত্তৰটো হৈছে 3 নম্বৰৰ চিত্ৰটো শুদ্ধ বুলি কৈছে ইয়াত হয় এইটো 3 নম্বৰ চিত্ৰটো ইয়াত শুদ্ধ সো এনেকা প্ৰশ্ন থাকিব তৃতীয় ভাগ গঠন অনুসাৰে ক্ৰম চতুৰ্থ ভাগ গঠনৰ শৃংখলা অনুসাৰে পঞ্চম ভাগ সাদৃশ্য বৰ্ণনা কৰা সো এইবিলাক আপোনালোকে যদি ভালদৰে চাব বিচাৰে তেতিয়াহ'লে ভিডিঅ'টো পজ কৰি আপোনালোকে এইবিলাক ভালদৰে চাব পাৰিব দ্বিতীয় ভাগ পাটিগণিত এই অংকৰ দ্বাৰা পৰীক্ষাৰ্থীৰ পাটিগণিতৰ দক্ষতা জনা যাব মুঠতে 25টা প্ৰশ্ন তলত দিয়া বিষয়কেইটাৰ পৰা দিয়া হ'ব সংখ্যা আৰু সংখ্যা পদ্ধতি অখণ্ড সংখ্যাৰ মাজত চাৰি প্ৰক্ৰিয়া ভগ্নাংশ সংখ্যা আৰু তাৰ মাজত চাৰি প্ৰক্ৰিয়া গুণনীয়ক গুণিতক আৰু সিহঁতৰ ধৰ্ম লসাগু গসাগু দশমিক ভগ্নাংশৰ পৰিক্ৰমা যোগমা প্ৰণালীসমূহ সময় দূৰত্ব আৰু বেগ আসন্ন মান সৰলীকৰণ সংখ্যা থকা ৰাশিৰ শতাংশ আৰু তাৰ প্ৰয়োগ লাভ লোকচান সৰল সুদ পৰিমাপ ক্ষেত্ৰফল ঘনফল মন কৰিবলগা প্ৰতিটা আদিৰ যোগেদি বুজন ক্ষমতা আৰু ব্যৱহাৰিক প্ৰয়োগ কৰিব পৰা জ্ঞানৰ ওপৰতে অধিক গুৰুত্ব দিয়া হ'ব তলত তাৰ কেইটামান উদাহৰণ দিয়াৰে দাঙি ধৰিছে ইয়াত 1000 মৌলিক উৎপাদক বিশ্লেষণ কৰা তাৰপিছত কোনো এটা সংখ্যাৰ মৌলিক উৎপাদক বিশ্লেষণত সকলো উৎপাদক অৰ্থাৎ এটা উৎপাদক যিমানবোৰ থাকে সেই সকলোবোৰ থাকিব এইবিলাক দিয়া আছে সো গণিতৰ ইয়াত বিভিন্ন ধৰণৰ প্ৰশ্ন দিয়া আছে সংৰক্ষণৰ বিপৰীত শব্দ তলত দিয়া কোনটো শব্দ জ্ঞানৰ সমাৰ্থক শব্দ শুদ্ধ উত্তৰটো বাছি উলিয়াব দিছে ইয়াত সো এইখন হৈছে উত্তৰ বহীখন ছাত্ৰ ছাত্ৰী পূৰণ কৰিবলগীয়া হৈছে এইখন উত্তৰ বহী ইয়াত এক নম্বৰ প্ৰশ্নত 4টা উত্তৰ দিয়া থাকিব ইয়াত যদি 4টাৰ ভিতৰত যোনটো নম্বৰ শুদ্ধ ইয়াত খালি অকল নম্বৰটো বহাব লাগিব পৰীক্ষকৰ নিৰীক্ষকসকলৰ প্ৰতি সাধাৰণ নিৰ্দেশনা নীলা বা কলা পেন ব্যৱহাৰ কৰিব উত্তৰ পত্ৰত লিখাৰ বাবে কেৱল নীলা কলা পেন ব্যৱহাৰ কৰিব উত্তৰ পত্ৰৰ সাইড 2 ওপৰত কেৱল ইংৰাজী শব্দ ব্যৱহাৰ কৰিব পৰীক্ষাৰ্থী সতৰ্কভাৱে চাই ল'ব লাগিব যাতে উত্তৰ পত্ৰৰ সাইড 2 3 মুদ্ৰিত টেষ্ট বুকলেট সিৰিজ আৰু টেষ্ট বুকলেট নম্বৰ যাতে পৰীক্ষা বহি বা টেষ্ট বুকলেটৰ মুদ্ৰিত নম্বৰ সৈতে একে হয় এই ক্ষেত্ৰত পাৰ্থক্য বা অমিল চকুত পৰিলে ছাত্ৰ ছাত্ৰীসকলে অতি সোনকালে বিষয়টো পৰীক্ষকৰ নিৰীক্ষকজনক জনাব লাগিব আৰু টেষ্ট বুকলেট উত্তৰ পত্ৰ দুটাই বদল কৰি ল'ব লাগিব এবাৰ উত্তৰ লিখিলে তাৰ কোনো ধৰণৰ পৰিৱৰ্তন কৰিবলৈ দিয়া নহ'ব উত্তৰ কেৱল ইংৰাজীত 1 2 3 লিখি প্ৰতিটো প্ৰশ্নৰ নম্বৰ অনুযায়ী নিৰ্দিষ্ট বাকচত ভৰাব লাগিব উত্তৰ পত্ৰত বগা চিয়াহী সংশোধনৰ তৰল দ্ৰব্য ব্যৱহাৰ নকৰিব উত্তৰ পত্ৰত লিখাৰ ওপৰত আকৌ লিখা অভাৰৰাইটিং চিঙা আৰু ৰবৰ ব্যৱহাৰ কৰা নিষিদ্ধ উত্তৰ পত্ৰত ৰাফ ৱৰ্ক নকৰিব ৰাফ ৱৰ্কৰ বাবে উত্তৰ পত্ৰৰ 16 নং পৃষ্ঠা ব্যৱহাৰ কৰিব সো এইখিনি হৈছে নিয়মৰ চৰ্তাৱলী ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ আৰু প্লিজ ভিডিঅ'টো শ্বেয়াৰ এণ্ড লাইক কৰিব থেংক ইউ